নমস্কাৰ বন্ধু বান্ধৱীসকল মই polakh আৰু তোমালোক সকলোকে মোৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি আমি এখন খুব ইম্পৰ্টেণ্ট আছামিজ এছেখনৰ নাম হৈছে স্বাৰ্থৰ কৰ্তব্য এই স্বাৰ্থৰ কৰ্তব্য নামৰ যিখন এছেখনৰ বিষয়ে ডিছকাশ্যন কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু এই মোৰ ক্লাছটো যদি কোনোবাই প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা চেনেলটো উইথ আমাৰ গুগল ক্লাছৰুমৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে সেই গুগল ক্লাছৰুমৰ লিংকত ক্লিক কৰি তোমালোকে আমাৰ দ্বাৰা ফ্ৰীকে টিউশ্যন কৰাব পাৰিবা গতিকে সেইটো যদি তোমালোকে অধিক জানিবলৈ ইচ্ছা কৰা তেনেহ'লে ডেছক্ৰিপশ্যনত থকা লিংকটোৰ দ্বাৰা আমাৰ লগত যোগাযোগ কৰিব পাৰা চ' স্বাৰ্থৰ কৰ্তব্য এই যিখন এছেখন খুব এখন ইম্পৰ্টেণ্ট এছে হয় আৰু এই এছেখন প্ৰায়বিলাক এক্সামতে আহি থাকে গতিকে আজি আমি স্বাৰ্থৰ কৰ্তব্য নামৰ এছেখনৰ বিষয়ে ডিছকাশ্যন কৰোঁ ষ্টাৰ্টিঙত তোমালোকে লিখিবা যে আজিৰ ছাত্ৰই কাইলৈ দেশৰ নাগৰিক অৰ্থাৎ ছাত্ৰসকলে দেশৰ ভৱিষ্যত সম্ভাৱনাৰ প্ৰতীক বিদ্যালয়ত অধ্যয়ন কৰি ভৱিষ্যতে দেশ তথা জাতিৰ উন্নতিৰ বৰঙণি যোগাব পৰাতেই ছাত্ৰৰ প্ৰকৃত সফলতা আৰু শিক্ষাৰ প্ৰকৃত উদ্দেশ্য নিহিত হৈ থাকে এই সত্যক বাস্তৱত পূৰণ কৰিবলৈ ছাত্ৰসকলে কিছুমান কৰ্তব্য আৰু নীতি নিয়ম মানি চলা উচিত বন্ধু বান্ধৱীসকল ইয়াত কৈছে যে কি আজিৰ ছাত্ৰই কাইলৈ দেশৰ নাগৰিক তাৰমানে আমাৰ দেশৰ যিটো আমাৰ ভৱিষ্যত আমাৰ দেশৰ ভৱিষ্যতটো ছাত্ৰসকলৰ ওপৰত নিৰ্ভৰ কৰে বৰ্তমান যিসকল প্ৰাপ্তবয়স্ক মানুহ আছে তেওঁলোকতো এটা সময়ৰ পিছত তেওঁলোকতো নাইকিয়া হৈ যাব গতিকে আমাৰ যিটো দেশৰ নতুবা আমাৰ যিটো আমাৰ সম্পূৰ্ণ পৃথিৱীখনৰ যিটো ফিউচাৰ সেই ফিউচাৰটো একচুৱেলি হেৰিয়ৰ লগতহে হেৰিয়ৰ ওপৰতে ডিপেণ্ড আছে ছাত্ৰসকলৰ ওপৰত নিৰ্ভৰ কৰে মানে ঠিক আছে আৰু সেইটো কাৰণে ইয়াত কোৱা গৈছে যে কি আজিৰ ছাত্ৰই কাইলৈ দেশৰ নাগৰিক মানে এখন দেশৰ নাগৰিক হোৱাৰ কথাটোকে বুজোৱা নাই ইয়াত এটা বিশাল অৰ্থত যদি চাবলৈ যাওঁ ইয়াত নাগৰিক শব্দটোৱে সমগ্ৰ কথাখিনিকে সাঙুৰি লৈছে ঠিক আছে ভাল নৈতিকতাৰ দিশবিলাকৰ পৰা আৰম্ভ কৰি যে ভাল বেয়া উচিত অনুচিত সকলোবিলাক ইয়াত সাঙুৰি লৈছে অ'কে নেক্সট আহিলে ছাত্ৰৰ মুখ্য আকৰ্ষণ ইয়াতে ষ্টাৰ্টিঙতে লিখা আছে যে কি ছাত্ৰনং অধ্যয়নম তপ তাৰমানে ছাত্ৰৰ মুখ্য কৰ্তব্য হ'ল অধ্যয়ন বুলিলে কেৱল পাঠ্যক্ৰমৰ অন্তৰ্গত পাঠখিনি পঢ়া আৰু মুখস্থ কৰাকে নুবুজায় অধ্যয়নৰ পৰিধি বহু বহল ঠিক আছে ছাত্ৰৰ জীৱনত সুশিক্ষা অৰ্জন কৰি শৰীৰ মন বুদ্ধি প্ৰতিভাক শিক্ষাৰ কাষতি শিলত ঘঁহি মাজি মনুষ্যত্বৰ পূৰ্ণ বিকাশ সাধনাত বৰ্তি হৈ সুন্দৰ জীৱন গঢ়ি তোলাটোৱেই ছাত্ৰসকলৰ মুখ্য উদ্দেশ্য হোৱা উচিত ছাত্ৰ অৱস্থাতে অধ্যয়নৰ অভ্যাস গঢ় দিয়া উচিত দেশ আৰু সমাজৰ মংগলৰ বাবে ছাত্ৰৰ সু অধ্যয়ন প্ৰয়োজন অতি আৱশ্যক তাৰমানে ইয়াৰ দ্বাৰা এইটো কথাকে বুজোৱা গৈছে চোৱা ছাত্ৰনং অধ্যয়নং তপ তাৰমানে ছাত্ৰৰ জীৱনৰ মুখ্য উদ্দেশ্য হ'ল অধ্যয়ন কৰা আৰু ছাত্ৰ ছাত্ৰীসকলে যদি সৰু অৱস্থাৰ পৰাই যেতিয়া নেকি ছাত্ৰ ছাত্ৰী অৱস্থাত থাকে তোমালোকেতো ক্লাছ 10 পাছ কৰি পিনে তোমালোকে কলেজ পাবা কলেজ পোৱাৰ পিছততো তোমালোক মেচিয়ৰ হ'বা গতিকে ছাত্ৰ অৱস্থাটোৱেই হৈছে অধ্যয়নৰ কাৰণে উপযুক্ত সময় ঠিক আছে আৰু সেইটো কাৰণে আমি ছাত্ৰ অৱস্থাতে ভাল শিক্ষা গ্ৰহণ কৰি ভাল সুশিক্ষা অৰ্জন কৰি শৰীৰ তথা মন বুদ্ধি প্ৰতিভাক এই সকলোবিলাক বিকাশ কৰি পিনে আমি আমাৰ দেশৰ উন্নতিৰ হকে আমাৰ সমাজৰ উন্নতিৰ হকে আমাক কাম কৰিবৰ কাৰণে কৈছে মানে এইটোৱে আচলতে মেইন যিটো আমাৰ মেইন থিমটো এনেকুৱা হ'ব লাগে ঠিক আছে মানে ছাত্ৰ অৱস্থাতে যদি কথাবিলাক তোমালোকে শিকিবলৈ ইচ্ছা কৰা যদি শিকিবলৈ আৰম্ভ কৰা তেনেহ'লে তোমালোকৰ ভৱিষ্যতটো এটা ভাল ৰূপত পাবা ঠিক আছে তাৰমানে ছাত্ৰনং অধ্যয়নম তপ মানে ছাত্ৰ অৱস্থা হৈছে শিক্ষাৰ সময় ঠিক আছে বুজি পাইছা চাগে ছাত্ৰৰ শিক্ষা আৰু চৰিত্ৰ গঠন ছাত্ৰৰ আন এটা প্ৰধান কৰ্তব্য হ'ল স্বাস্থ্য আৰু চৰিত্ৰ গঠন ছাত্ৰ অৱস্থাতে শৰীৰ সুস্থ ৰাখিবলৈ অধ্যয়নৰ লগে লগে খেলা ধূলা বা নিয়মিত ব্যায়াম কৰা নিয়মিত সময়মতে খোৱা বোৱা কৰা সমাজৰ সৈতে খাপ খাই চলিবলৈ সাধুতা শিষ্টাচাৰ নিয়মানুৱৰ্তিতা ন্যায়পৰায়ণ আদি গুণসমূহ আয়ত্ব কৰিবলৈ শিকিব লাগে মানে এই সকলোবিলাক গুণ আমি ছাত্ৰ অৱস্থাতে শিকিবৰ কাৰণে চেষ্টা কৰিব লাগে ঠিক আছে ছাত্ৰসকল হ'ল দেশৰ ভৱিষ্যত আশা ভৰসাৰ স্থল তেওঁলোক আজিৰ ছাত্ৰ কাইলৈৰ দেশৰ নাগৰিক সেয়ে প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ উন্নতিৰ ওপৰতে আমাৰ দেশৰ তথা ৰাষ্ট্ৰৰ উন্নতি নিৰ্ভৰ কৰে ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰৰ ওপৰতে ভৱিষ্যত সমাজৰ আশা আকাংক্ষা নিৰ্ভৰ কৰে জীৱনত আন বস্তু এফালে আৰু আনফালে চৰিত্ৰ অকলে সংযম সততা ক্ষমা উদাৰতা বিনয় আদি চৰিত্ৰৰ অন্যতম উপাদান এই গুণসমূহে ছাত্ৰ অৱস্থাতে আয়ত্ব কৰাৰ প্ৰয়োজন নহ'লে পিছৰ সময়ত আহৰণ কৰাত যথেষ্ট জটিল হৈ পৰে গতিকে চৰিত্ৰহীন লোকে অৰ্জিত ধন শিক্ষা আৰু প্ৰতিপত্ৰৰ কোনো মূল্য নাই ঠিক আছে তাৰমানে ইয়াত
এটা কথাই ইয়াত বুজোৱা গৈছে যে কি ছাত্ৰ অৱস্থাতে আমি আমাৰ জীৱনটোক পৰিচালনা কৰিবৰ কাৰণে আমাক যিখিনি গুণৰ প্ৰয়োজন যেনে সংযম সততা ক্ষমা উদাৰতা ঠিক আছে এই সকলোবিলাক আমি ছাত্ৰ অৱস্থাতে আমি আয়ত্ব কৰিব লাগে যাতে এইবিলাক কথাই আমাক পিছলৈ হেল্প কৰে ঠিক আছে কাৰণ কেলে ছাত্ৰ অৱস্থাতে যদি এইবিলাক কনচেপ্ট নিশিকা তেনেহ'লে ডাঙৰ হৈ পিনে শিকিম বুলি থ'লে বহুত দেৰি হৈ যাব বুজি পাইছা আৰু কিয়নো এই সময়তে যদি তোমালোকে কথাবিলাক শিকিবলৈ ইচ্ছা কৰা এইবিলাক সংযম মানে তোমালোকে কেনেকৈ কোনটো সময়ত সংযম ধৰিব লাগিব সততাৰ আমাৰ জীৱনত সততাৰ প্ৰয়োজনীয়তা কিয় মানে সততা কিয় প্ৰয়োজন ঠিক আছে জীৱনত সৎ হৈ থকা কিয় প্ৰয়োজন ক্ষমা উদাৰতা এই সকলোবিলাক আমাক কি কাৰণে প্ৰয়োজন মানে ঠিক আছে এই সকলোবিলাকে আমাক কেনেকৈনো জীৱনত আগুৱাই যোৱাত সহায় কৰে এই সকলোবিলাক কথা আমি জনাটো একান্তই প্ৰয়োজন আৰু এইখিনি কথা যদি আমি ছাত্ৰ অৱস্থাতে জানো ন তেনেহ'লে আমাৰ যিটো আহিবলগীয়া জীৱনটো বহুত মধুৰ হ'ব মানে বুজি পাইছা যদি বুজি পাইছা ন ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিবা পিতৃ মাতৃ শিক্ষাগুৰু আৰু সামাজিক আৰু সমাজৰ প্ৰতি দায়িত্ব ঠিক আছে সামাজিক কৰ্তব্য এনেকৈ ধৰণে তোমালোকে লিখিব পাৰা ঠিক আছে এইটো প্ৰেক্ষাপটত লিখিবা যে কি পিতৃ মাতৃ শিক্ষাগুৰু বয়সীয়াল লোক আৰু সমাজৰ প্ৰতি ছাত্ৰৰ গভীৰ দায়িত্ব আছে পিতৃ মাতৃ আৰু শিক্ষকৰ প্ৰতি ছাত্ৰৰ অপৰিসীম শ্ৰদ্ধা ভক্তি আৰু কৃতজ্ঞতা জীৱন জুৰি প্ৰবাহিত হৈ থাকিব লাগে ছাত্ৰসকল সমাজৰ একোটা অংগ ছাত্ৰই অধ্যয়নত ৰত থাকিও আজৰি সময়ত বন্ধৰ দিনত সমাজত অন্যান্য ব্যক্তিৰ লগত হাত উজান দি সামাজিক উন্নয়ন কাৰ্যত সামাজিক সহায় কৰা উচিত তাৰমানে ছাত্ৰ ছাত্ৰীসকলৰ যে কেৱল মাত্ৰ পঢ়া শুনাতেই জ্ঞান অৰ্জন কৰাই যে কিবা জ্ঞান অৰ্জন কৰাতেই যে কেৱল মাত্ৰ কৰ্তব্য হয় মানে সেইটোৱে যে তেওঁলোকৰ প্ৰধান কৰ্তব্য সেইটো নহয় মানে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল সমাজৰ অংগ ঠিক আছে সমাজৰ ভৱিষ্যত দেশৰ ভৱিষ্যত গতিকে সমাজত আমি এজন মানুহৰ লগত কেনেকৈ শিষ্টাচাৰ কৰিব লাগিব জ্যেষ্ঠজনক আমি কেনেকৈ সন্মান কৰিব লাগিব পিতৃ মাতৃ তথা শিক্ষাগুৰুক আমি কেনেকৈ সন্মান কৰিব লাগিব এই সকলোবিলাক কথা ইয়াৰ দ্বাৰা আমি মানে ছাত্ৰ অৱস্থাতে আমি অধ্যয়ন কৰিব লাগে ছাত্ৰ অৱস্থাতে আমি শিকিবৰ কাৰণে চেষ্টা চলাব লাগে আণ্ডাৰষ্টেণ্ড একেবাৰে লাষ্টৰ পেৰেগ্ৰাফটোত আছে সামৰণি মানে খুব শ্বৰ্টকৈ দেখুওৱা গৈছে এছেখন তোমালোকৰ আগত কাৰণ কেলৈ আজিকালি এছেবিলাকত 6, 7, 8 ইমান নম্বৰে আহে 5, 6, 7, 8 ইমান নম্বৰ ভিতৰতে আহিব গতিকে তোমালোকে আচল মূল কথাখিনি ভৰাবা ঠিক আছে বাকী তোমালোকৰ বেছিকৈ লিখিবলৈ প্ৰয়োজন নাই যদি বেছিকৈ লিখোঁ বুলি ভাবা লিখিব পাৰা কিন্তু তোমালোকৰ হেণ্ড ৰাইটিং যদি স্পীড হয় বহুত স্পীডত তোমালোকে হেণ্ড ৰাইটিং লিখিব পাৰা তেনেহ'লে নিশ্চয় অন্তৰ্ভুক্ত কৰিব পাৰা ঠিক আছে সামৰণিত লিখিব পাৰা যে ইংৰাজীত এষাৰ কথা আছে নলেজ ইজ পাৱাৰ মানে জ্ঞানেই শক্তি এই কথা উপলব্ধি কৰি ছাত্ৰসকলে জীৱনত আগুৱাই যোৱা উচিত অধ্যয়ন ছাত্ৰ জীৱনৰ প্ৰধান কৰ্তব্য আৰু জ্ঞান আহৰণৰ উৎকৃষ্ট উপায় ছাত্ৰসকল বংশৰ জাতিৰ দেশৰ ভৱিষ্যতৰ আশাৰ প্ৰদীপ ছাত্ৰ সমাজ হ'ব লাগিব জাতিৰ সেৱক দেশৰ ভৱিষ্যতৰ আশাৰ প্ৰতীক ছাত্ৰ সমাজ হ'ব লাগিব জাতিৰ সেৱক সাধক শাসক আদি সকলো দেখিছানে বাৰু কিমান ধুনীয়াকৈ ইয়াত উপস্থাপন কৰা গৈছে মানে ইয়াত এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰা গৈছে যিবিলাক শব্দ নেকি শব্দটোৰ ভিতৰতে 10-20টা শব্দ অন্তৰ্নিহিত হৈ আছে আৰু এনেকুৱা ধৰণে যদি তোমালোকে লিখিবলৈ আৰম্ভ কৰা ন তেনেহ'লে তোমালোকে খুব কম সময়ৰ ভিতৰতে বহুত নম্বৰ পাবলৈ সক্ষম হ'বা মানে এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিবলৈ চাবা যিবিলাক শব্দ নেকি বহুত অৰ্থ সোমাই থাকে অ'কে বুজি পাইছা ইয়াত চোৱা নলেজ ইজ পাৱাৰ মানে জ্ঞানেই প্ৰকৃত শক্তি নহয় জানো হয় সত্য কথা হয় এষাৰ জ্ঞান যদি তোমাৰ ওচৰত থাকে তেনেহ'লে তুমি পাৱাৰফুল হ'বা জ্ঞান যদি তোমাৰ ওচৰত থাকে তুমি তেনেহ'লে যি বিচৰা তুমি তেতিয়াই মানে যি বিচৰা সেইটোকে কৰিব পাৰিবা যিটো বিচাৰিবা সেইটোৱে পাবা ঠিক আছে চ' এনেকুৱা ধৰণে তোমালোকে এখন এছে লিখিবা আই থিংক তোমালোকে এছেখন অকণমান হ'লেও বুজি পালা তোমালোকে যদি বুজি পালা ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো আকৌ এবাৰ চাবা যদি ভালদৰে শিকিবলৈ বিচৰা আৰু মুখস্থ কৰি পিনে এছেখন পৰীক্ষাত লিখিবলৈ নাযাবা যদি মুখস্থ কৰি লিখিবলৈ যোৱা তেনেহ'লে তোমালোকে আচল নম্বৰ পাবলৈ সক্ষম নহ'বা কাৰণ কেলৈ পৰীক্ষাৰ পেপাৰখন তোমালোকে পৰীক্ষাৰ দিনাখনিহে পাবা ঠিক আছে তাৰ আগতে তোমালোকে নোপোৱা গতিকে যদি তোমালোকে মুখস্থ কৰি যোৱা তেনেহ'লে এখন এছে মুখস্থ কৰি গৈ পিনে কি কৰিবা তোমালোকেতো যিখন এছে মুখস্থ কৰি গৈছা সেইখন এছে যদি পৰীক্ষাত নাহি বেলেগ এখন এছে আহে তেনেহ'লে কি কৰিবা গতিকে টপিকবিলাক বুজি পাবলৈ চেষ্টা কৰিবা তোমালোকৰ বহুত উপকাৰ হ'ব ঠিক আছে চ' ভিডিঅ'টো যদি ভাল পালা লাইক কৰি দিবলৈ নাপাহৰিবা আৰু মোৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা থেংক ইউ